নমস্কাৰ অসমবাসী ৰাইজ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰ আগতে মই মোৰ মানুহজনৰ ফটোখনতে এডাল ধূপ জ্বলাই পেলাই তেওঁক তেওঁ আজিৰ দিনটোতে তেওঁ আমাৰ পৰা চিৰ বিদায় লৈ তেওঁ আঁতৰি গৈছিল। সেইকাৰণে আজি বৃহস্পতিবাৰ, সেইকাৰণে তেখেতৰ ফটোখনতে এডাল ধূপ জ্বলাই লৈ মই আজি আপোনালোকৰ আগত এটা বইল ৰেচিপি বনাই দেখুৱাম বুলি ভাবিছোঁ। আৰু সেইটো কাৰণে মই কেইটামান কণ বিলাহী আৰু জলকীয়া ছিঙি লওঁ। খাব পৰা হৈছে, সেইটো কাৰণে মই তিয়ঁহ এটা ছিঙিছোঁ। তিয়ঁহ এটা ছিঙিলোঁ কাৰণ গৰমত চালাড খাই ভাল লাগে। ইয়াতে ভেন্দি কেইটামানো আছে, ভেন্দি কেইটা মই ছিঙি দিছোঁ। ইয়াতে কেইটামান মছলা গছ আছে, তাৰপৰা মই পাত কেইটামান ছিঙি লৈছোঁ। এইটো বইলত দি পেলাই খাব পাৰি। ইয়াতো মছলা গছ আছে, তাৰ পৰা মই দুখিলা পাত লৈছোঁ। এইটো প্ৰথম ভিডিঅ'ত দেখুওৱা হৈছিলে, এইটো বইলত খোৱা বুলি, তাৰ পৰা ল'লোঁ। তাৰপিছত মই ৰঙালাও কেইডালমান ছিঙিছোঁ। আগকেইটা বইল কৰাৰ আগতে মই এনেকৈ আঁহবিলাক গুচাই লৈছোঁ। এইটো এনেকৈ গুচাইছোঁ, এনেকৈ কাটি লৈছোঁ। অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ বইলৰ কাৰণে। এনেকৈ গুচাই ল'ব লাগে। এনেকৈ আঁহবিলাক গুচাই লৈছোঁ। এইটো মোৰ ৰঙালাও আগখিনি কাটি মেলি হৈ গ'ল। তাৰপিছত এইখিনি বইল কৰিবৰ কাৰণে মই ইয়াত নিমখ ল'লোঁ। তাৰপিছত ইয়াত কণ বিলাহীকেইটা ফালি লৈছোঁ। এইটো ৰচুন আদাৰ পেষ্ট ল'লোঁ। ইয়াত আলু লৈছোঁ কেইটুকুৰামান। তাৰপিছত এইখিনি মছলা পাত আনিছিলোঁ, মছলা পাতখিনি লৈছোঁ। আৰু ইয়াতে কেঁচা জলকীয়া লৈছোঁ 3টা। পানীখিনি উতলাই থৈছিলোঁ মই, পানীখিনি উতলিব লাগিব, সেইটো কাৰণে পানীখিনি উতলাই ল'লোঁ। এতিয়া মই শাকখিনি দি দিম। যিহেতু বহুত গৰম পৰিছে, বইল খালে মানে স্বাস্থ্যৰ কাৰণেও ভাল, মানুহৰ স্কিনো ভাল হৈ থাকে। আগৰ দিনততো মানুহে আগতে শাক চব্জিবিলাক বইল কৰিয়ে খাইছিলে। গৰমৰ দিনত কিছুমান শাক চব্জি বইল কৰি খালে নিজৰ স্বাস্থ্য পাতিও ভাল থাকে, স্কিনো ভাল হয়। তাৰপিছত মই কণ বিলাহীখিনি দি দিছোঁ আৰু ৰচুন আদাৰ পেষ্টটো দিয়ে দিছোঁ।
তাৰপিছত আলু কেইটুকুৰা দি দিছোঁ। জলকীয়াকেইটা অলপ ফালি ফালি থোৱা আছিলে, এতিয়াও দি দিছোঁ। তাৰপিছত নিমখ দিছোঁ, জোখৰ মতে দি দিছোঁ। আপোনালোকে বনালে তেনেকৈ জোখৰ মতে দি পেলাই কৰিব পাৰিব। এতিয়া এইখিনি অলপ সিজিব দিছোঁ, ঢাকোনখন দি দিছোঁ। তাৰ লগতে মই কণবিলাহী কেইটামানো এনেকৈ বাচিছিলে, তাৰপিছত মই সেইকেইটা এনেকৈ হেৰি কৰিলোঁ, খৰিকাত নি ল'লোঁ। তাৰপিছত এনেকৈ মই মানে জুইৰ কাষতে এনেকৈ দি থৈছোঁ, সেইটো এনেকৈ দি থৈছোঁ। যিহেতু আজি বৰ বেছি গৰম পৰিছে, আজি বুলিয়ে নহয় এইকেইদিন পূৰা গৰমেই দি আছে, সেইকাৰণে ভাবিলোঁ আজি মানে বইলৰ ৰেচিপিটোকে বনাওঁ বুলি ভাবিলোঁ। এই ঢাকনখন উঠাই লৈছোঁ মই। এইটো মছলা পাতটো কাটি থোৱা আছিলে, এইখিনি দি দিছোঁ। অকণমান লৰাই লৈছোঁ। যিহেতু গৰম দিনত বহুত লোকে মানে বইলটো খাব বিচাৰে। ঢাকনিখন আঁতৰাই দিছোঁ, হৈয়ে গৈছে, হ'লে আৰু আলুডোখৰ সিজিছে নাই মই চাইছোঁ, মই সিজি গ'ল, এইখিনি হৈ গ'ল। এইখিনি মই আৰু অকণমান ঢাকি দিছোঁ। তাৰপিছত এইকেইটা কণবিলাহীকেইটা মই পুৰিছিলোঁ, এইকেইটা খৰিকাত দিয়া বুলি কয় অসমীয়াত, আৰু হৈয়ে গ'ল। এইকেইটা মই ইয়াতে থৈ দিছোঁ। আজি মোৰ ৰঙালাও আগৰ বইল শাক এইখিনি হৈ গ'ল। তাৰপিছত মই কণবিলাহী আৰু কেঁচা জলকীয়া দুটা পুৰি লৈছিলোঁ, সেইখিনি পিচি পেলাই এইখিনি চাটনি বনালোঁ। কণবিলাহী, পদুনা আৰু কেঁচা জলকীয়া এইটো পিচি পেলাই তেনেকৈ মই চাটনি এইটো বনালোঁ। আপোনালোকে মোক সহায় সহযোগিতা কৰি থাকিব, যাতে মই ভিডিঅ'বিলাক বনাবলৈ উৎসাহ পাওঁ। আৰু আজি ইমানতে মোৰ ভিডিঅ'টি শেষ কৰিলোঁ।